কবিতাৰ শিৰোনাম হে অৰণ্য হে মহানগৰ। কবি নৱকান্ত বৰুৱা। কাৰ্ফুৰ সময় হ'ল। সূৰ্যস্নাতা নগৰীৰ আচলৰ শেষ ৰশ্মিকণো শুহি ল'লে ৰাতিৰ আকাশে। নিস্তব্ধ মৰণ নামে নগৰীৰ ধমনীত কাৰো অনুভৱ, কাজিৰঙা দবকাৰ আৰণ্যক অপস্মাৰ, সৰীসৃপ ক্ৰূৰ মৃত্যু, সৰ্পিল জীৱন। পলাতক দৈনন্দিন নিয়ন উজ্জ্বল গধূলিৰ, ৰঙা নীলা শ্বেতামুখ হেনা মধুমালা আৰু অলকানন্দাৰ। পথ আৰু উপপথ, গলি আৰু এভিনিউ, বোবা যন্ত্ৰণাত অন্ধকাৰ। পিছল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়। পোহৰ পোহৰ ক'ত? টেটুচেপা ট্ৰেফিকৰ দূৰৰ স্পন্দনে ভয় আৰু আশ্বাসৰ জটিল উৎকণ্ঠা আনে। অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ। জীৱন জীয়াই থাকে, তথাপি জীয়াই থাকে, আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ। অমৃতৰ পুত্ৰ আমি, মৃত্যুস্নাতা হে মহানগৰ।